welcome to our cousin's vlog. আৰু আজি আমি শ্বপিং কৰিব যাম। সব ফালৰ পৰা হাল্লা। আমি আজি শ্বপিং কৰিব যাম। এই ভাগিনজনীৰ বাৰ্থডে আহি আছে 1 ছেপ্টেম্বৰ, সেইবাবে অকণমান কিবা শ্বপিং কৰোঁ, তাৰ কাৰণে কাপোৰ কি কিনো, ক'ত যাওঁ, কোনটো মললৈ, সেইটো আপোনালোকক দেখুৱাই থাকিম। তেন্তে মই ওলাই যাওঁ আৰু আপোনালোকক লগ পাই আছোঁ মই মলত গৈ পেলাই। আমি মল আহি পালোঁ। এইখন হয় ৰুক্মিণী গাঁৱৰ ট্ৰেন্স, যিখন কি 6 মাইল ব্ৰিজখন নাপাওঁতেই পায়, সেইখন ট্ৰেন্সখন হয়। আৰু তাই দৌৰাত লাগিছে, য'তে কি নাযাওঁ তাই দৌৰিবই মানে। আৰু ইফালে এইবোৰ মেকআপৰ বস্তুবোৰ ইফালে আমি এতিয়া সৰু বাচ্ছাৰ কাপোৰ পাই যিহেতুকে ইফালে সোমাইছোঁ। আৰু ইফালে মই ইফালে চাওকচোন, তাই মোনাখন লৈ আহিছে কাপোৰ ভৰাবৰ কাৰণে। ইফালে এইবোৰ চাওক, মেকআপৰ বস্তুবোৰ, নেল পলিচ ঢেৰ আছে, ইমান জোঙা জোঙা খোপাবোৰ। আৰু ইফালেও আছে মেকআপৰ চব, লিপষ্টিক হয় এইবোৰ। আৰু ইফালে যে আইনাও আছে, আৰু এইটো যিটো ব্ৰেণ্ডৰ হয় সেইটো ব্ৰেণ্ডৰ নাম লিখা আছে, ফ্ল'ৰমাৰ। আৰু ইফালে আপোনালোকে আইনা চাই চাই লগাব পাৰিব। আৰু ইফালে এইটো লেকমিৰ হয় এইবোৰ। ইয়াতো চাওকচোন কি ধুনীয়াকৈ গ্লাছখনত লাইট লগোৱা আছে। তাই এইটো পেন পচন্দ কৰিলে, এই পেনটোৰ তলৰ ফালে ইলাষ্টিক দিয়া আছে এনেকৈ। আৰু এইটো তাই পচন্দ কৰিলে এই চেইনটো থকাৰ কাৰণে, মেইন বস্তু এইটোৱে। কিন্তু তাইক ল'ব দিছিলে মাকে এইযোৰ ফ্ৰক, ইমান ধুনীয়া আছিল কালাৰবোৰ, কেক কাটিঙত পিন্ধিবৰ কাৰণে ল'ব দিছিলে, কিন্তু তাই যে পচন্দে নকৰে ফ্ৰকবোৰ। আৰু এতিয়া পেণ্টটোৰ কাৰণে টপ চিলেক্ট কৰি আছে, ধুনীয়া মিলিছে। ধুনীয়া নতুন বাই নাইট ড্ৰেছ চিলেক্ট কৰি আছে নিজৰ কাৰণে। বেলেগ হৈছে নাই পাৰফিউম এই নালাগে, ভাঙি যাব। নাভাঙে, টুং টঙা মাছ পাব, টুং টঙা মাছ হ'ব। আৰু ইফালে আহি পালে আমাৰ ভাগিনী আৰু ভতিজীজনীৰ বাৰ্থডে হয়। হেপী বাৰ্থডে। ইহঁত দুজনীৰ অহা কথা নাছিলে আমাৰ লগত, কিন্তু আহি পালে ক'ৰবাৰ পৰা টপকি। তাইৰ বাৰ্থডেৰ কাৰণে বাই তাইক কাপোৰ ল'ব দিছে, তাই বোলে চুৱেটাৰহে লয়। এতিয়া চুৱেটাৰ ট্ৰাই কৰিব গৈছে। কি হ'ল চুৱেটাৰ? হা
লৈ লোৱা একো কিয় নহয়। চিট পোৱা নাই নেকি ট্ৰাই কৰা বহুত ধেৰ মানুহ হা এইটো হৈ যাব তোমাৰ কেছ নহ'ব চাও দেখা হৈ যাব আৰু এনেও আজিকালি অকণমান ঢিলা পিন্ধে লৈ লোৱা অলপ দীঘলটোকে লোৱা নহ'লে নহয় ঠাণ্ডা ল'লে তাই এডভান্স চুৱেটাৰ নহয় এইটো ঠিকে আছে চাও চুৱেটাৰটো একবাৰ দেখাই দে এম নলগা এইটো তোমাৰ এইটোৱে তোমাৰ তাত ডাঙৰ হ'ব চুৱেটাৰ শ্বিলঙত যাব যে পে'মেণ্ট কৰিব আহিছোঁ এতিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল কিমান আছিলে চুৱেটাৰটো 800 একো কিনি নিদিলে মোক একো কিনি নিদিলে তোৰ কিমান বস্তু লাগে তই বোলে আকৌ গীটাৰো ল হা এইটো কেলা নাই এইটো কোৱালিটি দিব পাৰিবি পিছলৈকে অঁ আজি ভাল লাগে অঁ এনেকুৱা মানে অকণমান এইখিনি কিনিলেই ভাল লাগে বেগা মোক দুটা পাই মাতিকে নহয় কিবা খাচ্ছা ল'ব লাগিব আৰু মানে দিন নাপাইকে যাওঁ আৰু এতিয়া ঘৰলৈ আমাৰ হৈ গ'ল গোটেইখিনি শ্বপিং কৰা আমি আহি পালোঁ ফাইনেলি ৰুম আৰু এতিয়া আপোনালোকক দেখাই আছোঁ অকণমান ফ্ৰেছ হৈ লওক তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কিনিলোঁ কি কিনিলোঁ আজি শ্বপিং বেছি নহয় অকণমানে দেখাম হা মই এতিয়া ফ্ৰেছ হৈ লওক জুচ পিলোঁ মোৰ ৰাস্তাতে শেষ তাই অকণমান থৈ দিছে এতিয়া খাবৰ কাৰণে ৰুমত মোৰতো ৰাস্তাতে শেষ আৰু দুজনী আহি পোৱা নাই ইহঁত বাছেৰে আহি আছে ইহঁত মানে স্কুটিত জেগা নধৰে ন সেইকাৰণে আমি স্কুটিত আহিলোঁ আৰু ইহঁত আহি আছে বাছেৰে অঁ তেনে ফ্ৰেছ হৈ লওঁ আহি আছোঁ অকণমান দেৰি পিছত কালি আমাৰ ভাগিনৰ বাৰ্থডে হয় সৰু ভাগিনজনীৰ আৰু তাইৰ 1 ছেপ্টেম্বৰ হয় তাইক আমি ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ ৰাতি 12টাৰ পিছত সেইকাৰণে আমি এতিয়া কিছুমান ডেক'ৰেশ্যন কৰি আছোঁ বেলুনৰ সেইটো আপোনালোকক দেখুৱাই যাওঁ কোনে কি কৰি আছোঁ আমি তেন্তে অলপ চাই লওঁ আৰু ইফালে এয়া ইমজি বেলুনবোৰ ইফালে ইয়াত লগাই দি আছোঁ এইটো চাওক এইটো আৰু ইফালে ই দেখোন ঘূৰি থাকিল এইটো লাভ ঘূৰি থাকিল
কাটা হোৱাৰ পিছত আমি যোনে যেনেকৈ পাৰোঁ নিজে নিজে কাটি খাই আছোঁ আমি বাৰ্থডে গাৰ্লক খুৱাব নাজানে আমাক ইহঁতে মানে কি টোপনিৰ পৰা উঠিছেতো 12টাত তাই আৰু তাইৰ ফ্ৰেণ্ডজৰ সেইকাৰণে মুড বেছি ভাল নহয় টোপনিৰ পৰাই উঠাই দিয়া হৈছে ইহঁতক আৰু ফটো ফ্ৰেম এইখন তাইৰ ফাৰ্ষ্ট গিফ্ট হয় বাৰ্থডেৰ ফ্ৰেণ্ডজনে দিছে তাইক আৰু এইখন চাইকেল তাইক পাপাই গিফ্ট দিছে তাইক বোলে চাইকেল লাগে আৰু চাওকচোন ফটো ফ্ৰেমটো ইমান ধুনীয়াকৈ বনাইছে নাখায় বোলে চব টোপনি মামাৰ দৈ খাই যোনটো এক্সপ্ৰেছন দিছিলে তেনেকুৱা এক্সপ্ৰেছন আমাৰ হৈ গ'ল কেক কাটিং আমি অকল এতিয়া খালোঁ ঠাণ্ডা কাৰণ যিহেতুকে আমি ডিনাৰ কৰি উঠিলোৱে অহাকাইলৈ খাম কিবা কিবি আৰু অহাকাইলৈও কেক কাটিং হ'ব তেন্তে অহাকাইলৈ লগ পাই আছোঁ আকৌ আজিলৈ বাই বাই গুড নাইট আৰু গুড নাইট অহাকাইলৈ আমি বাৰ্থডে গাৰ্ল গুড নাইট কৈ দে গুড নাইট বাই বাই আৰু এইটো হয় ভাগিনজনীৰ ছেকেণ্ড কেক এতিয়া এইটো কাটাৰ প্ৰিপেয়াৰ কৰি আছোঁ আৰু আমাৰ অতিথিসকল আহি বহি আছে আৰু এই দুজন হয় তাইৰ খাছ ফ্ৰেণ্ড আৰু ইফালে আছে আমাৰ বৌ ভতিজী ভাগিনী আৰু ইহঁতৰ ফ্ৰেণ্ড ডাঙৰ হৈ আহি আছে ইফালে মই আৰু বৌ পুৰি বনোৱাত বিজি আছোঁ আমার সরু ছোৱালী বাৰ্থডে কয়দিন পিছত চাওঁ চাওঁ কি ফুলা ফুলা পুৰি বনাইছে আপোনালোকৰ চাগে খাওঁ খাওঁ লাগিছে ফুলা দেখি একদম টেষ্টি টেষ্টি পুৰি খাম আমি আজি ফুলা ফুলা চেপটো ভাল নহ'লে ফুলা ফুলা হৈছে ভাত খাই আছে ভাতত কি কি আছে কৈ দিব নেকি আপুনি ভাত দালি মাংস চাওক ভাত খাই আছে আন্টি কিবা ক'ব নেকি কিমান কষ্ট হৈছে আন্টি ক'ব সময় নাই ইফালে এতিয়া খাব দিয়া হ'ব আৰু যোগাৰ কৰি দিয়া হ'ল নাকামোৰে ন বেবী হয় মই বেবীয়ে কামুৰিলে অবভিয়াছলি ৰোমাঞ্চো হোৱা নাই জন্ম হোৱা হাই হাই কৈ দিয়া আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু যদি চেনেলটো নিউ হয় সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক বাই বাই আৰু আদি কিবা ক'বা বাই বাই চালিনা বাৰ্থডে বুলি কিবা কোৱা চালিনা বাৰ্থডে হ'ল
আজি আমি খালি না ঘৰত আহিছোঁ আৰু কেক খাইছোঁ আৰু ৰুটি খাইছোঁ চিকেন খাইছোঁ কণী খাইছোঁ কেক খাইছোঁ আৰু একো খোৱা নাই শালিনা বাৰ্থডে বুলি কিবা এটা কোৱা য়োগা কৰিব জানানে বোলে কোৱা আকৌ এবাৰ কোৱা আজি আমাৰ বিশেষ অতিথি যোগা কৃষ্ণ বৰদলৈ she is a professional makeup artist আপোনালোকে anyone can DM her তাই অলমতে এভেইলেবল থাকে অনবৰত নাথাকে বাৰু টাইমিংটো 8টাৰ পৰা 9টালৈকে মই দি দিছোঁ oh really ডিষ্টাৰ্ব নহয় যাতে তোমাৰ দেখিছা আৰু চেলিনা বাৰ্থডে চেলিনা বাৰ্থডে বাইদেউ মাতিছিলে আহিলোঁ আৰু যাৰ এইটো ব্লগ হয় তাক লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ क्या ए चॉकलेट खाइছো আমি আলা খা ওয়াও জ্বলা যে আরে জ্বলা যে কিয় বেশি জ্বলা নাই নেকি মাছ জ্বলা It's Jolo chips! Prank! Successful! Okay, done. I'm eating right now. Yeah. Chocolate. এইটো প্লেন মাইনুৰ আছিলে তাৰপিছত ভালেই আৰু জেৰিকো খুৱাই দিওঁ জেছিকো খুৱাই দিওঁ Yes, so much. তাইক ডাঙৰ পিছে দিছোঁ বাৰু অকণমান জানো ন মা Friend, successful. No. Cold drinks? No. I'm okay. চেলেঞ্জ নহয় প্ৰেংক বনালোঁ তাইক জলো চিপছ খুৱাই দিছোঁ চোৱা বেজতি হৈ গয়া চবে ভাল পাইছে তাই ঘামি গ'ল অলপ দেৰি পিছত এক্সট্ৰিম জ্বলাও নহয় লাইক অকণমানে দালিৰ লগত যেতিয়া শুকান জলকীয়াটো কামুৰি পায় তেনেকুৱা লাগিছে কিয় মানে দিন হ'ল কাৰণে ভাত নাখা এক্সপিৰিয়েঞ্চ কোৱা জ্বলা আৰু মিঠা মিঠা কিহৰ কাৰণে সেইটোতো কোৱা মিঠা মেবি চকলেট আছিল চকলেট আছিল আৰু নাজানো বাকী সি মোক খোৱালে পুৰবিয়ে ছাডেনলি আহি দিছ ইজ লাইক চিকেন ব্ৰেড চ' নাই দেখাই দে যা খাই পেকেট দিলোঁ। That's it. I'm done. পেট ভৰি গ'ল ঘৰত যোৱা আৰু এতিয়া আমাৰ খোৱা লোৱা পৰ্ব এতিয়া চলি আছে তাৰ মাজতে মই আপোনালোকৰ ওচৰলৈ এবাৰ আহিব ট্ৰাই কৰিলোঁ ভিতৰত বহুত কাম কৰি আছিলোঁ কিবা কিবি সেইকাৰণে মই বেছি ওলোৱা নাই কেমেৰা সন্মুখত কিন্তু এতিয়া ময়ো খাই ল'লোঁ সেইবাবে অকণমান আজৰি হ'লোঁ আৰু এতিয়া মই আপোনালোকৰ ওচৰলৈ আহিলোঁ অকণমান সময়ৰ বাবে আৰু এই ভিডিঅ'টো হয়তো মই 1 তাৰিখে দিব নোৱাৰিবও পাৰোঁ অকণমান লেট হ'ব হয়তো 2 এদিন আপোনালোকে বেয়া নাপাব মই অতি সোনকালে ভিডিঅ'টো আপলোড দি দিম আপোনালোকক তেন্তে মই আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ অকণমান দেৰি পিছত আমাৰ বৌহঁত যাব ওলাইছে এতিয়া খাই বৈ বহুত কষ্ট কৰিলে বৌৱে আজি আৰু বাকী অতিথিবোৰো গ'ল আগতেই ইহঁত ঘৰৰে হয় যিহেতুকে অলপ দেৰিকৈ গ'ল
গুড নাইট তেন্তে আজিলৈ ৰাখিছোঁ যি পাৰিছোঁ অকণ দেখাইছোঁ আপোনালোকক বেছি দেখাই থাকিব পৰা নাই অকণমান কি কৰি আছিলোঁ যিহেতুকে আৰু কেনেকুৱা লাগিছে সেইখিনিকে আৰু অকণমানখিনিকে কেনেকুৱা লাগিছে মোক জনাব নাপাহৰিব যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপুনি নতুন হয় মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিব